Hello friends, welcome to my YouTube channel Jitoni Bharali. আহক আজি আমি ঘৰতে লালমোহন কেনেকৈ বনাই চাওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লালমোহন বনাবলৈ আমাক ময়দা, বেকিং সোডা, ৰিফাইন তেল, চেনি, পানী, পাউডাৰ গাখীৰ আদি সামগ্ৰী লাগিব। আমি এই সামগ্ৰীখিনি জোখত পৰিমাণে লৈ ভালদৰে মিক্স কৰি ভালদৰে মঠিব লাগিব। মঠাৰ পিছত আমি জোখত পৰিমাণে লৈ গুড় কৰিব লাগিব। লাডুবোৰ কৰাৰ পিছত আমি ৰিফাইন তেলখিনি ভালদৰে উতলাই ঠাণ্ডা কৰি তাত লাডুবোৰ দি দিব লাগিব। তাৰপিছত আমি কেৰাহীত তলত জুই দি লাহে লাহে গৰম কৰিব লাগিব। সেয়া দেখিছে লাডুবোৰ ৰঙা হৈ গৈছে, মানে সিজি গৈছে। এতিয়া কেৰাহীখনৰ পৰা নমাই আমি চেনি পানীত লাডুবোৰ দি দিব লাগিব। চেনি পানীত আপোনালোকে লাডুবোৰ লৰাই থাকিব আৰু 5-6 ঘণ্টামান লাডুবোৰ চেনি পানীতে ৰাখিব, যাতে লাডুটোৰ ভিতৰলৈ চেনি পানীখিনি সোমাই যায়।